সকলোকে মই শ্ৰদ্ধা মোৰ চেনেল শ্ৰদ্ধাছ ডায়েৰীৰ আন এটি নতুন ব্লগলৈ ৱেলকাম কৰিছোঁ। আজি একচুৱেলি মই গৈ আছোঁ ঘৰলৈ আৰু আজি হ'ল 24 ফেব্ৰুৱাৰী। তো ঘৰলৈ যাওঁ, কিবা এটা কাম আছে সেইটো কাৰণে। তো আপোনালোককো ৰাস্তাৰ কিছুমান ক্লিপছ দেখাই যাম। তো কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো। তেনেহ'লে ব'লক দেৰি নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু এয়া আমি এতিয়া ৰাস্তালৈ ওলাই আহিলোঁ আৰু এয়া হৈছে 6টা বজাৰৰ ফৰেষ্ট স্কুলৰ দৃশ্য। তো এয়া আপোনালোকে চাব পাৰে, ইমানেই বেছি ধুনীয়া লাগিছে আৰু আকাশত লাহেকৈ সূৰ্যটো ওলাইছে। তো সূৰ্যৰ পোহৰটো চাওকচোন, ইমান বেছি ধুনীয়া। তো চাই সঁচাই ভাল লাগে। আৰু এতিয়া আহি আমি পালোহি এইখিনি যোৰাবাট। আৰু যোৰাবাটৰ এই ৰাস্তাখিনি যিহেতু অকোৱা পকোৱা, গতিকে গৈ পেলাই বহুতেই বেছি ভাল লাগে। আৰু যিহেতু যোৰাবাটতো পাহাৰ আছে দুইফালে, গতিকে ৰাতিপুৱাৰ সময়ৰ দৃশ্যটো বহুতেই ধুনীয়া। সেইবাবে আপোনালোকৰ লগতো অলপমান মই শ্বেয়াৰ কৰিলোঁ। আৰু এতিয়া আহি আমি পালোহি যোৰাবাটত থকা এইটো গণেশ মন্দিৰ। আচলতে নগাঁৱলৈ যাওঁতে মই সদায় ইয়াতে অলপমান ৰখি পেলাই পইচা অলপ দি যাওঁ। আচলতে ফ্লাইঅভাৰৰ ওপৰৰ পৰাও মানুহবোৰে পইচাবোৰ দলিয়াই এনেকৈ মন্দিৰটোত দি থৈ যায়। তো বহুতেই আচলতে বিশ্বাস কৰে। আৰু এতিয়া এয়া হ'ল সোণাপুৰ টোল গেট। তো এতিয়া যিহেতু ৰাতিপুৱাই ওলোৱা লাগিছে ভোক, তো এয়া হৈছে মোৰ ব্ৰেকফাষ্ট। আৰু এনেদৰে আহি এইখিনি আহতগুৰিত এখন দোকানত সোমালোঁ, য'ত এনেদৰে তেখেতসকলে বেতৰে বনোৱা বস্তুবোৰ বিক্ৰী কৰি আছিলে। তো আপোনালোকেও চাব পাৰে ইমান সুন্দৰকৈ তেখেতসকলে এই বস্তুবোৰ বনাইছে। আচলতে আগৰ দিনত বেতৰ যিটো জনপ্ৰিয়তা সেইটো বহুত বেছি আছিলে, কিন্তু আজিকালিৰ দিনত অলপমান তাৰ জনপ্ৰিয়তাটো কমি গৈছে। কিন্তু আকৌ তেখেতসকলে এনেদৰে বেতৰ বস্তুবিলাক আমাৰ অসমীয়া সমাজলৈ মুকলি কৰি দিছে, যাতে আমিও ইয়াৰ মহত্বটো বুজি পাওঁ। আৰু যিহেতু জাপি, জাকৈ, খালৈ এইবোৰো তেখেতসকলে এনেদৰে বনাই ৰাখিছিলে, তো সেইকাৰণে আপোনালোকৰ লগত অলপমান শ্বেয়াৰ কৰিলোঁ। তো আপোনালোকেও দেখিছে কিমান ধুনীয়াকৈ তেখেতসকলে এনেদৰে বনাই বিক্ৰী কৰি আছে। তো আহি এতিয়া পালোঁ জোঙাল বলহু। মানে এতিয়া জোঙাল বলহু পাৰ হোৱাৰ পাছতে আমি এণ্টাৰ হ'ম নগাঁও ডিষ্ট্ৰিক্টত। তো এতিয়া আহি পালোঁ এয়া ৰহা টোল গেট। আৰু ৰহাৰ পৰা আমাৰ ঘৰলৈ পাবলৈ বেছি দেৰি নাই, আৰু হাফ এন আৱাৰ মানৰ ভিতৰত মই ঘৰ পাই যাম।
আৰু নগাঁৱত আহিতো আহকনাত নোসোমোৱাৰ কথাই নাহে। তো সোমাই আহকনাৰ পৰা অলপমান মিঠাই লৈ ল'লোঁ। আৰু এয়া এতিয়া মই এণ্টাৰ হ'লোঁ ঘৰত। আৰু ঘৰত এণ্টাৰ হোৱাৰ লগে লগে এয়া লাকি আৰু টিনটিনৰ এক্সাইটমেণ্ট। আচলতে যিসকলৰ ঘৰত পেট আছে তেখেতসকলে বুজিব যে যেতিয়া কোনোবা বহুত দিনৰ মূৰত ঘৰলৈ আহে তেতিয়া মানুহতকৈ বেছি তেখেতসকলৰ পেটবোৰ বেছি এক্সাইটেড হৈ থাকে। তো আমাৰ ঘৰতো সেই অৱস্থা। যেতিয়াই মই ঘৰলৈ আহোঁ তেতিয়া সিহঁত দুটা পূৰা এক্সাইটেড হৈ যায় মোক দেখি। সেইকাৰণে আচলতে বহুত বেছি মৰম লাগে। চ' সেই ভিউৱাৰ্ছ, এতিয়া মই যিহেতু ঘৰ আহি পালোঁ আৰু ঘৰত আহিয়ে মই গা পা ধুই লাঞ্চ কৰি গৈছিলোঁ, কাম এটা আছিলে কৰিবৰ কাৰণে। আৰু এতিয়া কামটো কৰি আকৌ ঘৰ আহি পালোঁহি। আৰু এতিয়া যিহেতু আবেলিৰ সময়, তো অলপমান মোৰ ক্ৰেভিং হৈছে পকৰা টাইপ কিবা খাবৰ কাৰণে। তো ভাবিলোঁ আজি শাকেৰে কিবা এটা পকৰা ট্ৰাই কৰি চাওঁ। তো যিহেতু আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত অলপমান দেউতাই শাক কৰিছে, তো ভাবিলোঁ কেইডালমান উঠাই আনি পেলাই পকৰা বনাওঁ বুলি। তো ডেফিনেটলি কি শাকেৰে কি পকৰা বনাম আপোনালোকৰ লগত নিশ্চয় শ্বেয়াৰ কৰিম বাৰু। তেনেহ'লে কণ্টিনিউ কৰি থাকিব ভিডিঅ'টো। চ' এয়া আপোনালোকে চাব পাৰে মই যিখিনি শাক আছিলে সেইখিনি ছিঙি আনিছোঁ। তো এয়া হৈছে বাবৰি শাক। আচলতে বহুত মানুহে চিনি নাপায়, ফুলগছ বুলি ভাবে, কিন্তু এই শাকটো আমাৰ হেল্থৰ কাৰণে বহুত বেছি উপকাৰী হয়। আচলতে এই শাকটো বহুত ঔষধি গুণ থাকে। ডায়েবেটিছ প্ৰব্লেম হওক বা হাই প্ৰেছাৰ যাৰ আছে সেইবিলাকৰ কাৰণে এই শাকটো ভাল হয়। তো এতিয়া মই এই শাকটোৰে আজি পকৰি বনাম। আৰু লগতে মই অলপমান ধনিয়াও ৰাখিছোঁ, তলত আছে অলপমান ধনিয়াও মই কাটি লৈছোঁ। তো এই শাকখিনি এতিয়া মই ভালকৈ মিহি মিহি কৰি কুটি ল'ম। তো এতিয়া আপোনালোকে চাব পাৰে মই আজি বেচন ইউজ নকৰোঁ পকৰি বনাওঁতে। মই এইখিনি মচুৰ দালি লৈছোঁ আৰু মই মচুৰ দালিখিনি মিক্সিত অলপমান গ্ৰাইণ্ড কৰি লৈছোঁ। মই বেছি পেষ্ট বনোৱা নাই, অলপ গোটা গোটাকৈ ৰাখিছোঁ। ইয়াতে মই আদা আৰু নহৰু লৈছোঁ, কেঁচা পিঁয়াজ কাটি লৈছোঁ আৰু এইখিনি শাকখিনি মই কুটি লৈছোঁ। এতিয়া এইখিনি মই ইয়াত দি নিমখ অলপ দি ভালকৈ মই এইখিনি মিলাই লৈছোঁ। ইয়াতে মই দিম অলপমান নিমখ, অকণমান সোৱাদ অনুসৰি। তাৰপাছতে ইয়াতে মই অলপ এড কৰিম চাট মছলা, যাতে অকণমান খট্টা মিঠা ফ্লেভাৰ এটা আহে। তো সেইকাৰণে মই অলপমান চাট মছলা ইউজ কৰিছোঁ। আৰু এতিয়া মই ইয়াতে দিম অলপমান গৰম মছলা। তো এইটো মই অলপমান গৰম মছলা দিছোঁ। আৰু এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম। এতিয়া মই কেৰাহীটোত তেল দি দিছোঁ। তো এতিয়া মই যিখিনি মিশ্ৰণ আছে সেইখিনি মই লাহে লাহে এনেকৈ দি যাম। আপোনালোকে এইটো শাকৰ যিটো পকৰি সেইটো এনেকৈ বনাই খাব পাৰে, বহুত বেছি টেষ্টি হয়। আৰু যিহেতু আমাৰ শৰীৰৰ কাৰণেও শাকটো বহুত বেছি হেল্ডি, গতিকে সেইকাৰণে আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো এতিয়া মই এনেকৈ গোটেইখিনি বনাই ল'ম, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। চ' সেই ভিউৱাৰ্ছ, আপোনালোকে চাব পাৰে মোৰ যিখিনি বাবৰি শাকৰ বৰ আছিলে বা পকৰি আছিলে সেইখিনি মই বনাই ল'লোঁ। এতিয়া এইখিনি লগত মই লৈছোঁ এয়া টমেটো কেচাপ। তো এইখিনি এতিয়া মই খাই লওঁ, তাৰপাছত আপোনালোকক লগ পাই আছোঁ। চ' সেই ভিউৱাৰ্ছ, এতিয়া আচলতে ৰাতি 9:30 বাজিলে আৰু পকৰি চকৰি খাই মই অলপ দেৰি মাহঁতৰ লগত কথা চথা পাতি আছিলোঁ। তো সেইকাৰণে ব্লগটো ভালকৈ কণ্টিনিউ কৰা নহ'ল। আৰু এতিয়া যিহেতু ৰাতিও হ'ল, এতিয়া লাইটকৈ এটা ডিনাৰ কৰি পেলাই মই শুই যাম। কাৰণ যিহেতু পকৰি চকৰি খাই আছোঁ, গতিকে পেটটো ভৰিয়ে আছে। তো ৰাতি আজি সোনকালে শুব লাগিব, কাৰণ যিহেতু কাইলৈ ৰাতিপুৱাই মই গুৱাহাটীলৈ আকৌ ৰিটাৰ্ণ হ'ব লাগিব, যিহেতু স্কুলো আছে মোৰ আফটাৰনুনৰ পৰা। তো সেইকাৰণে। আৰু এইফালে এইজনী তিথিমা, তাই খাই আছে ব্ৰকলি। আৰু এই প্লেট শেষ হৈছে যে প্লেটত, সেইকাৰণে প্লেটখন উঠাই টঙনিয়াই দিছে, মানে তাইক আৰু লাগে। তো আই হোপ আজিৰ যিটো ব্লগ সেইটো চাই আপোনালোকে ভাল পালে। তেনেহ'লে যদি আপোনালোকৰ ভাল লাগিল তেনেহ'লে নিশ্চয় ভিডিঅ'টোত লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টছ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো হিট কৰি দিব। আজিলৈ আহিছোঁ তেনেহ'লে এটি নতুন ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। হাঁহি থাকক, সুস্থ থাকক আৰু মনত ৰাখিব, লাভ ইয়ৰ চেল্ফ হামেশা।